Okay, let's go. নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। আপোনাৰ ৱেগনাৰ হয়, 2019ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখন কালাৰটো একদম আপোনাৰ ধুনীয়া হৈছে গোটেই গাড়ীখনৰ। আপোনাৰ টায়াৰকেইটা চাই লওক গাড়ীখনৰ। টায়াৰকেইটা আপোনাৰ গোটেইকেইটা টায়াৰ আপোনাৰ ধুনীয়া, আপোনাৰ নতুন ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীখনত। এটা টায়াৰ আপোনাৰ খালি বেয়া হৈছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক বন্ধুসকল, গাড়ীখনৰ চাই লওক। গোটেইকেইটা আপোনাৰ দৰ্জা আপোনাৰ চিল আছে গাড়ীখনৰ, চাই লওক। এইটো আপোনাৰ এইবিলাক চাওক, আপোনাৰ গোটেইবিলাক বস্তু আপোনাৰ ইনটেক আছে। আপুনি আহিলে পাৰ্চনেলি গোটেইকেইটা আপুনি এনেকৈ খুলি পেলাই চাব পাৰিব, বা ক'ৰবাত গাড়ী চালেও আপুনি এইবিলাক চাব পাৰিব খুলি পেলাই। নাম্বাৰটো চাই লওক, AS01ES7989। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, 2019ৰ VXI মডেলটো হয় গাড়ীখন। এবাৰ আপোনাক ডিকিটো দেখাই দিছোঁ গাড়ীখনৰ, চাই লওক ধুনীয়া হৈ আছে। খালি আপোনাৰ স্পেয়াৰ টায়াৰটো অলপ আপোনাৰ কাম আছে গাড়ীখনত, স্পেয়াৰ টায়াৰটো বদলাব লাগিব। বাকী গাড়ীটো ধুনীয়া হৈ আছে। আৰু এটা টায়াৰে বাছ গাড়ীখনৰ বেয়া আছে, বাকী তিনিটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে গাড়ীখনত, চাই লওক। ৰানিংটো চাই লওক আপোনাৰ 47,204 আপোনাৰ ৰানিং হৈছে। আপুনি ডিলাৰটো চেক কৰি চাব পাৰিব, ডিলাৰত ছাৰ্ভিচ কৰা গাড়ী হয়। আপোনাৰ AC আপোনাৰ গাড়ীখনৰ একদম ধুনীয়া আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে, চাই লওক। আৰু এইটো কোম্পানী ভিতৰত চিট লাগি আছে চাৰিটা গাড়ীখনত। আৰু চাউণ্ডটো গাড়ীখন একদম ধুনীয়া হৈ আছে। অলপ লেতেৰা হৈ আছে গাড়ীটো, নিট এণ্ড ক্লিন কৰাবলগীয়া বহুত লাগিব। আৰু এইবিলাক চব আপোনাৰ চিল পানী এৰুৱাই নাই কোম্পানীৰ পৰা, মেইনটেইন কৰি ৰখা গাড়ী হয় পূৰা। এবাৰ আপোনাৰ বনেটটো খুলি দেখাই দিওঁ বাৰু, ইঞ্জিনটো চাব। ইঞ্জিনটো চাই লওক বন্ধুসকল, আপোনাৰ এফ্ৰণ্টকেইটা চাই লওক, চিল আছে আপোনাৰ, চাই লওক। আপোনাৰ বনেটটো চাই লওক, এইটো চাওক লাভাৰ লাগি আছে আপোনাৰ কোম্পানীৰ পৰা আহে দিয়ক। বাকী ইঞ্জিনটো আপোনাৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে, আপোনাৰ কোনো ধৰণৰ আপোনাৰ মিচিং নাই, ভাইব্ৰেশ্যন নাই, আপোনাৰ বেক কম্প্ৰেছাৰ নাইকিয়া, চাই লওক। বেক নাই গাড়ীটো। বাকী ৰানিঙো বহুত বেছি হোৱা নাই গাড়ীটো, চাই লওক। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই। আপোনাৰ ইঞ্জিনটো আপোনালোকক দেখাইলোঁ, ইঞ্জিনটো আপোনাৰ ধুনীয়া হৈ আছে। আপোনাৰ দৌৰকেইটা দেখাইলোঁ, দৌৰকেইটা আপোনাৰ চিল আছে, গোটেইকেইটা দৌৰ আপোনাৰ ইনটেক আছে গাড়ীখনত। আৰু গাড়ীখন আপোনাৰ 2019ৰ VXI মডেলটো হয়, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। ৰানিংটো আপোনাৰ হৈছে মাত্ৰ 47,000 কিলোমিটাৰ। আপোনাৰ কোম্পানীৰ ৰেকৰ্ডো আছে, আপুনি এবাৰ চেক কৰি ডিলাৰত চাবও পাৰিব। গাড়ীখনৰ আমি দাম ৰাখিছোঁ 4,35,000 টকা, উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ। আৰু প্ৰাইচটো আমি কিবা এটা নেগচিয়েবলো কৰি দিম আহিলে। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও PR মটৰ্ছ, নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।